কেন্দ্রীয় বিপিএফর নির্দেশক্রমে আমি গোসাইগাঁও জিলা বিপিএফ আমি থেষ্টম যেটো বড়োলেণ্ড একট দে বিপিএফ রাজনীতিক দল হিসাবে আমি জিলা কমিটির অন্তর্গত আমার 5টা ব্লক কমিটি বিপিএফ আছে প্রত্যেক ব্লক কমিটি বিপিএফ বিলাকৰ নিজৰ নিজৰ কাৰ্যালয়ত আমাৰ থেষ্টম বড়োলেণ্ড একট দে আমাৰ দলীয় পতাকা উত্তোলন কৰি শ্বহীদসকলক পুষ্পাঞ্জলি প্ৰদান কৰি কম পকেও এটা ব্লগৰ পৰা 200 বা 300 মান বাইক ৰেলী কৰি নিৰ্দিষ্ট ব্লক কমিটিৰ যেটো ঠাইৰ পৰা ৰেলী কৰি আমাৰ জিলা কমিটিৰ যেটো নিৰ্দিষ্ট কৰি দিয়া আমাৰ ফ্লেগ হোষ্টিং প্লেস যেটো আমাৰ গোসাইগাঁও উত্তৰপাৰা এই গান্ধী ময়দানত উপস্থিত হ'ব কাৰণে নিৰ্দেশ দিয়া হৈছিল আৰু ইহঁতে যদি সুচাৰুৰূপে আহি পোৱাৰ পিছতে আমি আজি সময়সূচী হিচাপে আমাৰ থেষ্টম বড়োলেণ্ড একট ডেটো আমি জিলা কমিটিৰ প্ৰত্যেক বিষয়ববীয়া জিলা কমিটিৰ অন্তৰ্গত আমাৰ যিমান সেলবিলাকৰ নেতৃবৃন্দ শাখাবিলাকৰ আমাৰ বিষয়ববীয়াসকলক লৈ আমি আনুষ্ঠানিকভাৱে আমি এই প্ৰগ্ৰামটো সমাধান কৰিবলৈ সক্ষম হ'ল আমাক নিৰ্দেশ দিয়া হৈছিল ইয়াৰ লগতে যদি পাৰে খেল ধেমালি এদিনীয়া প্ৰগ্ৰাম আমি কেন্দ্ৰীয় খবৰৰ পৰা এইটো নিৰ্দেশ আছিল কিন্তু আমি খেল ধেমালি এইবিলাক প্ৰগ্ৰাম আজি কিছুমান মানুহৰ ব্যক্তিগত কিছুমান কাম থকাৰ কাৰণে খালি ফ্লেগ হোষ্ট প্ৰগ্ৰামটো কৰি আমি সামৰিও মাৰিলোঁ কিন্তু বেলেগ বেলেগ জিলাবিলাকত আজি বিটিচি অঞ্চলৰ প্ৰত্যেক জিলা প্ৰত্যেক ব্লক লেভেলৰ আজি ফ্লেগ হোষ্টিং কৰা হ'ব আৰু কেন্দ্ৰীয়ভাৱে অলপ আজি আমাৰ মহিলাৰী দেৱে কোকৰাঝাৰৰ যেতিয়া আমাৰ বড়োলেণ্ড মাৰ্টায়াৰ্ছ যিটো স্মৃতি আছে তাতে আনুষ্ঠানিকভাৱে আজি তাত হ'ব আৰু আমি জিলা কমিটিবিলাকে এতিয়া নিজাববীয়াকৈ যি যেনেকৈ পাৰে এটা কাৰ্যসূচী লৈ প্ৰগ্ৰামটো আজি হ'ল আৰু আমি এইটো বছৰে বছৰে বিপিএফ দল হিচাপে আমি ফালি যাওঁ কাৰণ 2003 চনৰ আজিৰ দিনটো এটা আমাৰ বড়োসকলৰ কাৰণে বা বড়ো নহয় আমাৰ বিটিচি অঞ্চলৰ সকলৰ কাৰণে এইটো এটা মেমৰিয়েবল ডে এই দিনতে আমাৰ দিল্লীত বড়োলেণ্ড লিবাৰেশ্যন টাইগাৰ আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত ত্ৰিপাক্ষিক আলোচনা কৰি বিভিন্ন জাতি উপজাতিৰ যেটো সমৰ্থন বিভিন্ন ধৰ্মাৱলম্বী জাতীয় সমৰ্থন জাতীয় সংগঠন অল ৰাজনীতিক বা পলিটিক্যাল পাৰ্টিৰ সমৰ্থনত আজিৰ দিনতে 2003 চনৰ 23 ফেব্ৰুৱাৰীত বিটিচি নামেৰে ভাৰত সংবিধানৰ সন্নিৱিষ্ট থকা এটা ৰাজনৈতিক অধিকাৰ আমি পাইছিলোঁ আৰু এই অধিকাৰটো পোৱাৰ পিছতে যিহেতু আমি ৰাজনীতিকভাৱেহে এইটো পৰিচালনা কৰিব লাগিব বিটিচি এটা আমি পালোঁ এইটো কৰিবৰ কাৰণে আমি লাহে লাহেকৈ আমি ইয়াত প্ৰথম অৱস্থাত আমি বিপিএফ আমি ৰাজনীতিক দল গঠন কৰা হ'ল আৰু এইটো ভাৰতৰ যিটো মাল্টি পাৰ্টি ছিষ্টেম আছে এতিয়া আৰু বহুত পাৰ্টি থাকিব পাৰে হয় না নহয় পাৰ্টিটো আছেই কিন্তু আমাৰ ইয়াত বিটিচি এৰিয়াত বিটিচি চুক্তিক ৰক্ষণাবেক্ষণ ইয়াৰ কাৰ্যকৰীকৰণৰ কাৰণে যিটো দায়িত্ব তাৰ কাৰণে চুক্তিকাৰীয়ে যিটো হ'ব লাগিছিল বুলি চুক্তিকাৰীৰ নেতৃত্ব হাগ্ৰামা মহিলাৰ নেতৃত্বতে বিপিএফ দল গঠন কৰা হৈছিল আৰু এই বিপিএফ দলে এতিয়া কাম কৰি কৰি হাগ্ৰামা মহিলাৰ নেতৃত্বত প্ৰত্যেকটো দফা একচেপ্ট ৰাজনীতিক দফা হিচাপে কাৰ্যকৰীকৰণ নোহোৱাটো মই যেটো জানো কাৰ্বি আংলঙৰ যেটো এছটিকৰণ এইটোহে হোৱা নাই বাকি সব চুক্তি ৰাজনীতিক চুক্তি আমি কৰিবলৈ সক্ষম হৈছোঁ বিশেষ কৰি আমাৰ ইয়াত জাতীয় সংগঠন হিচাপে আপচু বড়ো সাহিত্য সভা
এইবিলাকৰ যিটো দাবী আমাৰ যিটো ভাষা বড়ো ভাষা এই ভাষাটো এই চুক্তিৰ দ্বাৰা 8 শিডিউলত সোমাইছে এইটো বৰ ভাল কথা হয় না নহয় ইয়াৰ লগতে আমাৰ আদিবাসী লেংগুৱেজটো হ'ল এতিয়া 8 শিডিউলৰ কোৱাৰ লগে লগে আমাৰ ভাষাত বিভিন্ন ৰাইটাৰবিলাক লিখকবিলাকে কবিতা বা কিবা কিবিত আমাৰ এতিয়া 8 শিডিউলত ভাষাটো সোমোৱাৰ কাৰণে ইয়াত এতিয়া সাহিত্য একাডেমি বঁটা আমি পাবলৈ সক্ষম হৈছিল নহ'লে গুণী জ্ঞানী বহুত সাহিত্যিক আমাৰ বড়ো মিডিয়াম হৈ আছে MIL হিচাপে আমি কিবা পাইছিলোঁ 8 শিডিউলত সোমোৱাৰ আগতে আমি সাহিত্য একাডেমি বঁটা আমাৰ বড়ো লেংগুৱেজৰ পৰা আমি পাবলৈ সক্ষম হোৱা নাছিল এতিয়াতো বছৰে বছৰে পায় কাৰণ এইটো 8 শিডিউলত হ'ল এইটোৰ কাৰণে আৰু এই চুক্তিৰ দ্বাৰাই আমি শান্তি সম্প্ৰীতি বিভিন্ন জনগোষ্ঠীৰ মাজত আমি বজাই ৰাখিবলৈ সক্ষম হৈছিল এতিয়া যিটো নতুন দল প্ৰমোদ বড়োৰ নেতৃত্বত BTR চুক্তি কিবা হ'ল ইয়াতো কি আছিল এতিয়া শান্তি আহিছে বুলি কয় সেই সময়ত অশান্তি সৃষ্টি কৰা এই দলেই আছিল কাৰণ আমি শান্তি আনিব বিচাৰিছিলোঁ আমাৰ যেতিয়া হাগ্ৰামা মহিলাৰীৰ চৰকাৰ আছিল তেতিয়া ইহঁতে বেলেগকৈ নেশ্যনেল হাইৱে ক'তবা সৰু সৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকক লৈ নেশ্যনেল হাইৱেবিলাকক ন বড়োলেণ্ড আন্দোলন কৰি আছিল আৰু এই মানুহবিলাকে আমাৰ উন্নয়নৰ অলপ স্থবিৰ কৰিছিল এই আপচু বা বৰ্তমানৰ যিটো শান্তি চুক্তি স্বাক্ষৰকাৰী NDP 4টা গোট আছে ইহঁতে যিটো আমি ডেভেলপমেণ্ট এতিয়া নিশ্চয় আপোনালোকেও জানে কিমান ডেভেলপ কিমান অনুষ্ঠান হাগ্ৰামা মহিলাৰীৰ নেতৃত্ব আমি আনিবলৈ সক্ষম হৈছিল সেই সময়ত আমি উন্নয়ন যদি কৰিব পাৰিলে সেই সময়তে থকা পাৰ্চেণ্টেজ যিবিলাক দাবী উত্তৰাঞ্চলত নিশ্চয় আপোনালোকে জানে কোনো চেয়াৰমেন সেই সময় BCTC চেয়াৰমেন ক'তবা যদি ৰাস্তা বনাব লাগে তাত ইমান পাৰ্চেণ্ট যদি আমাক নিদিয়ে আমি আমাৰ কাম কৰিবলৈ দিয়া নহ'ব ইমান পাৰ্চেণ্ট যদি আমাক নিদিয়ে আমি আপোনাৰ সেই বিল্ডিং কৰিবলৈ দিয়া নহ'ব তেনেকৈ দাবী দমকি ইহঁতেই কৰিছিল এতিয়া শান্তি আহিছে আমিও ভাল পাইছোঁ যাতে ডেভেলপমেণ্টটো হয় কিন্তু একো ডেভেলপমেণ্ট ইহঁতে আনিব নোৱাৰিলে 5 বছৰ গ'ল 2010 চনৰ 27 ফেব্ৰুৱাৰী হৈছিল আজি কিমান তাৰিখ 10 ফেব্ৰুৱাৰী 27 জানুৱাৰী হৈছিল হয় না নহয় 5 বছৰ বেছি হৈ গ'ল 5 বছৰত এটা যিটো চুক্তি ইয়াৰ আমি ৰূপায়ণ হোৱা বুলি কিবা আমি ক'ব পাৰোঁ কিন্তু হাগ্ৰামা মহিলাৰীৰ যিটো কিবা ইমান ডাঙৰ পলিটিকেল ইছ্যুবিলাক যিটো হ'ল এইটো ৰূপায়ণ হৈ আছে ডেভেলপমেণ্ট হৈ আছে আগন্তুক দিনত আমি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত BPF দল হৈ এই 10 ফেব্ৰুৱাৰী যিটো তাৎপৰ্যপূৰ্ণ BTC চুক্তিটো পালন কৰি যাম আমি সমূহ জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে BTC বাতি একত্ৰিত কৰি আমি উন্নয়নৰ কাম কৰি যাব বুলি আমি BTF দলে অংগীকাৰবদ্ধ মই সুধো কোনো ৰাজনীতিক দলত আয়াৰাম থাকে গয়াৰাম থাকে বুজিছে নাই ভাৰত ৰাষ্ট্ৰ স্বাধীন কৰাত জাতীয় ভাৰত কংগ্ৰেছে আছিল সেই কংগ্ৰেছৰ ফালৰি খাটি সেই প্ৰয়াত যেটো অটল বিহাৰী বাজপেয়ী কোনবা বিজেপি হল জনতা দল হল কিবা হল একত্ৰিত আছিল জাতীয় কংগ্ৰেছত আমি জানো হয় না নহয় ঠিক তেনেকৈ অসমতো আমাৰ কংগ্ৰেছই বহু বছৰ ৰাজত্ব কৰিছিল কংগ্ৰেছৰ পৰা ৰতি মহাদুৰী যেনেকৈ আমাৰ বৰ্তমানৰ CM হিমন্ত বিশ্ব শৰ্মা কিবা কিবি তেনেকৈ ফালৰি কাটবে কিছুমান মানুহৰ এটা ইগো থাকে ইগো যদি থাকে সেই ইগোই মানুহক ধ্বংস কৰে অলপ মানুহৰ অহংকাৰ ভাৱ কিবা ভাৱ খাম্পা হিচাপে মই যেটো জানো এজন আমাৰ দক্ষ চিন্তাধাৰা মানুহ BTC চুক্তি কৰাৰ কাৰণ এজন নেতা আমি খাম্পা যোৱাটো আমি কি চিন্তাধাৰা দি তেওঁ সিহঁত গ'ল কিন্তু তেওঁ নিজে কৈছিল BTR এটা নৰক কৈছিল না নাই BTC হ'ল স্বৰ্গ নৰকত থাকিব না স্বৰ্গত থাকিব নৰকৰ লগত তুলনা কৰিছিল সেই BTR খাম্পা বৰগীয়াৰে এতিয়া সি নিজে নৰকত গ'ল আৰু নৰকৰ পৰা গ'লেতো উঠি আহিব পাৰে না নাযায় গতনছ খাম্পা ৰাজনীতি জীৱন ইয়াতে শেষ বুলি মই ভাবিছোঁ খাম্পা যোৱাত আমাৰ কোনো BPFৰ কোনো লছ হোৱা নাই নেতা গৈছে আমাৰ দলীয় কৰ্মী যোৱা নাই নেতা কোনে বনায় দলীয় কৰ্মী ভোটাৰহে বনায় খাম্পাৰ ভোট এটা ভোট খাম্পাৰ ভোট যিমান মূল্য
এজন খানা খোজা লেংৰা তেওঁৰ এটাই মূল্য হয়নে নহয় খাম্পা যোৱাটো লাখ লাখ ভোট যোৱা নাই বেছি জানো এটাই ভোট দিছে খাম্পাৰ ভোট বাকী বোলে ভোটৰ মূল্যটোতো সকলোৰে সমান সমান হয়নে নহয় কোনোবা খাম্পাৰ ডাঙৰ মানুহ নেতা মানুহ বুলি তাৰ ভোটৰ মূল্য লাখৰ মূল্য নেকি কোটিৰ মূল্য নেকি নহয় সেইকাৰণে ভোটাৰ ৰাইজে আমাৰ আছে এতিয়া খাম্পা যে কিভাৱে গৈছে আমি দুখ পাইছোঁ খাম্পা নিজে বিবেচনা কৰিব লাগিছিল সেইকাৰণতে আমাৰ মই ইউটিউববিলাকক চাইছোঁ আপোনালোকৰ জৰিয়তে আমাৰ হাগ্ৰামা মহিলাৰীয়ে কিবা বোলে ডিপুটেশ্যনতহে পঠাইছে হয়নে নহয় ডিপুটেশ্যনত ইহঁতৰ জানা মানুহ নাই জ্ঞানী মানুহ নাই তাক ডিপুটেশ্যনত শিক্ষা দিবৰ কাৰণে কৈ আছে বুলি এতিয়া আমি দেখিবলৈ পাইছোঁ এইবিলাকত কাৰণ ডিপুটেশ্যনত যোৱা বুলি আমি ক'ব লাগিব হাগ্ৰামাৰ মানে অভিজ্ঞতা কাৰণ যে ইমানুৱেল গৈছিল আকৌ ঘূৰি আহিল হয়নে নহয় ইমানুৱেলবিলাক কিছুমান প্ৰবীণ বড়ো গৈছিল আকৌ ঘূৰি আহিল তাৰমানে ইহঁতেও ডিপুটেশ্যনত কাটিছিল আকৌ আহিল ইহঁতেও নিশ্চয় খাম্পা চন্দনত কেতিয়াবা আহিব লগা হ'ব পাৰে সেইকাৰণে আমাৰ মহিলাৰী যিটো যুক্তিসংগত আমাৰ ৰিমাৰ্ক দিলে এইটো মই ধন্য মানিছোঁ আৰু আমাৰ BPF দলটো আগন্তুক কিবাবিলাকো একেলগে আছে আমি জিকাটো 100% কাটাম